29 ডিচেম্বৰ 2020 আজি আমি মাজুলীৰ ৰাস চাব আহিলোঁ। আজিৰ পৰা মাজুলীৰ ৰাস আৰম্ভ হ'ব। আমি বৰ্তমান কাবলীঘাটৰ হৈ মাজুলীলৈ গমন কৰিছোঁ। কাবলীঘাটৰ কিছুমান প্ৰাকৃতিক দৃশ্য বন্দী কৰিবলৈ চেষ্টা কৰিলোঁ আৰু এইখিনি দৃশ্য আপোনালোকৰ আগত দেখুৱাই দিছোঁ। কাবলীঘাটত আমি কিছুমান নান্দনিক দৃশ্য দেখিব পালোঁ। আমাৰ আগেদি অন্য এখন ফেৰী পাৰ হৈ গৈছে। এক সুন্দৰ প্ৰাকৃতিক পৰিৱেশ দেখিব পালোঁ। আপোনালোকো যদি এনেকুৱা সুন্দৰ পৰিৱেশ অনুভৱ কৰিব বিচাৰে তেন্তে আপোনালোকেও আহিব পাৰে। আমি এতিয়া মাজুলীৰ সত্ৰসমূহ চাবলৈ গৈ আছোঁ। যিহেতু মাজুলীক সত্ৰ নগৰী বুলি কোৱা হয়, মাজুলীত দুকুৰিৰো অধিক সত্ৰ আছে। আমি যিমান পাৰোঁ সত্ৰখিনি চাবলৈ চেষ্টা কৰিম, প্ৰধানকৈ আউনীআটী সত্ৰ। আমি এতিয়া গৈ আছোঁ। চাওক কিমান নান্দনিক দৃশ্য, পানীখিনি বৈ আছে, তাৰ ওপৰেদি বেলিটো তললৈ নামি গৈ আছে আৰু আমি মাজুলীলৈ গৈ আছোঁ। এক সুন্দৰ পৰিৱেশ। আমি এতিয়া আউনীআটী সত্ৰত আছোঁ। ইয়াৰ বিভিন্ন দৃশ্যাংশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। ভাল লাগিছে ইয়ালৈ আহি। সত্ৰৰ মূল প্ৰাৰ্থনা গৃহৰ পাছফালে আমি এটা প্ৰায় 200 বছৰ পুৰণি এটা খুঁটা দেখিব পালোঁ। তুলসী খুঁটা। আহোম স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহৰ দিনত আউনীআটী সত্ৰৰ দশম সত্ৰাধিকাৰ শ্ৰী শ্ৰী কুশদেৱ গোস্বামীয়ে বিভিন্ন অংকটত পৰি সত্ৰ নিৰ্মাণ কৰা কাৰ্যত যেতিয়া অধীৰ অবিৰ হৈ পৰিছিল, সেই সময়তে এগৰাকী বিপ্ৰই ৰাতি সপোন দেখুৱাই অনুসৰি গোসাঁই ঈশ্বৰে ব্ৰহ্মপুত্ৰৰ পাৰৰ পৰা ভকতসকলৰ দ্বাৰা সত্ৰলৈ এটি বৃহৎ খুঁটা আনয়ন কৰিছিল। এই বৃহৎ খুঁটাটিয়েই আছিল পাহাৰী তুলসী খুঁটা। সেই খুঁটা সত্ৰৰ নামঘৰৰ লাই খুঁটা ৰূপে স্থাপন কৰা হৈছিল। পিছলৈ সত্ৰৰ খুঁটা পকীকৰণ হোৱাত এই খুঁটা সকলোৰে দৰ্শনাৰ্থে সত্ৰৰ মণিকূটৰ কাষত স্থাপন কৰাৰ ব্যৱস্থা কৰা হৈছে। ইয়াত লিখাখিনি পঢ়ি ল'ব পাৰিব ভিডিঅ'টো পজ কৰি। আমি বৰ্তমান আছোঁ আউনীআটী সত্ৰৰ মুখ্য ঘৰটোত। এইটো হ'ল প্ৰাৰ্থনাৰ ঘৰ, নাজানো। আৰু ইয়াত ভগৱান শ্ৰীকৃষ্ণৰ বিষ্ণুৰ মূৰ্তি আছে। ইয়াত ভগৱান শ্ৰীকৃষ্ণ, বিষ্ণু আৰু ভগৱানৰ প্ৰায়খিনি অৱতাৰ আৰু সত্ৰীয়া নৃত্য আদি কৰি বিভিন্ন ধৰণৰ চিত্ৰ আছে ইয়াত। আৰু এই আমাৰ থাপনা নে কি নাজানো, ইয়াৰ পাছফালে সেৱা কৰা হয় আৰু আমাৰ সত্ৰাধিকাৰসকল ইয়াৰ ভিতৰতে থাকে। আৰু ইয়াত দবা আছে। এইফালে এতিয়া আমি বাহিৰলৈ ওলাই গৈ আছোঁ। ভগৱান শিৱৰো এটা ফটো দেখি পাইছোঁ আমি। আৰু এটা ঘড়ী আছে, 12 ঘণ্টীয়া ঘড়ী। আৰু আহি আমি পুনৰ আৰু এখন ছবি দেখা পাইছোঁ। সম্ভৱতঃ এখন অংকন কৰা ছবি হয় নিজ হাতেৰে। ইয়াত ভগৱান বিষ্ণুক দেখা গৈছে। মুঠতে সত্ৰখনত প্ৰায়খিনি ফটোত ভগৱান বিষ্ণুৰ অৱতাৰখিনি আমি দেখা পাইছোঁ। ইয়াত গৰুড় পক্ষীৰ এটা ডাঙৰ মূৰ্তি আছে। ভাল লাগিল আহি আজি। আমি এতিয়া সত্ৰৰ মূল ঠাইৰ পৰা ওলাই আহিলোঁ, প্ৰাৰ্থনা গৃহৰ পৰা। ইয়াত ওলাই দেখিলোঁ বহুজনে বিভিন্ন প্ৰকাৰৰ বাতি আৰু চাকি বন্তি জ্বলাইছে। আৰু ৰাস বুলিয়ে নহয়, ইয়াত বিভিন্ন সময়ত অসমৰ বিভিন্ন ঠাইৰ পৰা মানুহে ইয়াত চাকি জ্বলায় আৰু ভগৱানক আৰাধনা কৰে। যিহেতু মাজুলী এখন সত্ৰ নগৰী, ইয়াত সকলো সত্ৰতে এনেকুৱা পৰিৱেশ পাব। কিন্তু আউনীআটী সত্ৰত ইয়াৰ জনসমাগমৰ পৰিমাণ অন্য সত্ৰৰ তুলনাত বহুত বেছি হয়। এতিয়া আমি মিউজিয়ামৰ ফালে গৈ আছোঁ। সৌটো এটা মিউজিয়াম হয়। মিউজিয়ামটোত আমি সোমালে আপোনালোকে দেখি পাব বহু পুৰণি বস্তুবোৰ।
আৰু আমি এতিয়া কাষতে বহি থকা মানুহজনক সুধিলোঁ কি কেনেকৈ সোমাব পাৰি। তেওঁ ক'লে টিকেট কাটিব লাগিব, প্ৰতিটো টিকটৰ দাম 10 টকাকৈ। আমি 3জন আহিছিলোঁ, দাদা এজন টিকেট কাটি আছে। আৰু আমি সুধিলোঁ কেমেৰা ভিতৰলৈ নিব পাৰিম নি বুলি। মানুহজন ক'লে কেমেৰা ভিতৰত এলাও নহয়, যিহেতু ভিতৰত CCTV কেমেৰা লগোৱা আছে আৰু বাহিৰৰ পৰা চাই থাকে বোলে, কেমেৰাটোৰ ভিতৰত দেখুৱাব নোৱাৰিম। মিউজিয়ামটোৰ ভিতৰত সোমাই আমি অনেকখিনি পুৰণি বস্তু দেখিলোঁ। স্বৰ্গদেউসকলৰ পিন্ধা পোচাকৰ পৰা আদি কৰি সত্ৰাধিকাৰসকলৰ কৰম আৰু 2-3 ফুটমান দীঘল হাতী দাঁত আৰু হাতী দাঁত বাঘ দাঁতেৰে নিৰ্মিত স্বৰ্গদেউৰ চকী আৰু কাঁহ পিতলেৰে নিৰ্মিত বিভিন্ন আচবাব দেখিবলৈ পালোঁ। আৰু কাঠৰ হৰিণ, বাঘ, সিংহ, বিভিন্ন ধৰণৰ জীৱ জন্তু কাঠেৰে নিৰ্মিত কৰা আছে। ইয়াত মোৰ বেছিকৈ ভাল লাগিল সাঁচিপাত তাম্ৰপাতত লিখা পুৰণি ভাষাবোৰ, ব্ৰজাৱলী ভাষা আৰু কিছুমান এনে ভাষা আছে যিবোৰ ভাষাৰ আখৰ আমি আজিলৈকে দেখাই নাছিলোঁ, ইয়াত আহি দেখি পালোঁ। আৰু বহুখিনি পুৰণি কৈ শেষ কৰিব নোৱাৰি এই ভিডিঅ'টিত, বহুখিনি পুৰণি বস্তু আছে। আপোনালোকে মাজুলী আহিলে আউনীআটীৰ এই মিউজিয়ামটিত নিশ্চয় সোমাবলৈ নাপাহৰিব। আপোনালোকে বহুত বস্তু দেখিব পাব ইয়াত। লাহে লাহে আমি আউনীআটী সত্ৰৰ পৰা বাহিৰলৈ ওলাই আহিলোঁ। ওলাই আহি আমি সত্ৰৰ কাষতে থকা কেইখনমান দোকানত মই কেইপদমান বস্তু ল'লোঁ। শ্ৰী শ্ৰী পীতাম্বৰদেৱ গোস্বামীদেৱৰ লিখা গীতাৰ ওপৰত লিখা পুথিখন ল'লোঁ আৰু এটা কলম আৰু এটি লকেট ল'লোঁ আউনীআটীৰ চিনস্বৰূপে। তাৰ পৰা আমি ওলাই গৈ শ্ৰী শ্ৰী উত্তৰ কমলাবাৰী সত্ৰত পদাৰ্পণ কৰিলোঁ আৰু ইয়াৰ পৰা আমি ওলাই আহিলোঁ। আমি মাজুলীৰ পৰা ঘৰমুৱা হ'বলৈ গড়মূৰ মেইন চেণ্টাৰত আমি উপস্থিত হৈছিলোঁ আৰু তাত আমি গাড়ীৰ কাৰণে ৰখি থাকোঁতে তাৰে অভিযন্তা কাৰ্যালয়ৰ কাষত 3 জোপামান গছৰ ওপৰত কেইটামান আমি চৰাই দেখিলোঁ। বৰটোকোলা চাগে চৰাইখিনিৰ নাম। ইমান ধুনীয়া লাগিলে, ইমান ডাঙৰ চৰাই আমি চকুৰ কাষত নিজ চকুৰে দেখাই নাছিলোঁ। মাজুলী ইমান এটা হুলস্থুলীয়া পৰিৱেশৰ মাজতো এই চৰাইখিনিক তাত থকা মানুহসকলে ইমান ধুনীয়াকৈ সংৰক্ষণ কৰি ৰাখিছে যে এই চৰাইবোৰে তাৰ পৰা যাব ইচ্ছা নকৰে, মানুহে খেদিলেও নাযায়। মানে চৰাইবোৰে সিহঁতৰ পোৱালিবোৰক বাহিৰৰ পৰা অনা খাদ্যবোৰ খুৱাই আছে। পোৱালিবোৰে পাখি মাৰি থাকে আৰু মাকো পাখি মাৰি থাকে। আপোনালোকে দেখিব পাইছে কেনেকৈ খাদ্য খুৱাই আছে পোৱালিবোৰক। ভাল লাগিলে দৃশ্যবোৰ চাই। বহুত সুন্দৰ নান্দনিক দৃশ্য। চৰাইবোৰৰ মাজত ইমান মৰম চেনেহ আছে যে আমাৰ মানুহৰ মাজতো যদি ইমানখিনি মৰম চেনেহ থকা হ'লে আমাৰ মানুহ বৰ্তমানতকৈ বহুত আগবাঢ়িব পাৰিলোহেঁতেন চাগৈ। ইমানখিনি চৰাই একেজোপা গছত ইমান মিলাপ্ৰীতিৰে বাস কৰি আছে যেন আমি ইয়াৰ পৰা কিবা এটা শিক্ষা লোৱা উচিত। যিহেতু মাজুলী এখন নতুনকৈ গঠিত ডিষ্ট্ৰিক্ট জিলা হয়, সেইকাৰণে মাজুলীত বৰ্তমান অসমৰ জিলাবোৰৰ ভিতৰত আটাইতকৈ ক্ষীপ্ৰতাৰে সম্পন্ন হৈ আছে ইয়াৰ ইনফ্ৰাষ্ট্ৰাকচাৰবোৰ। ইয়াত আন্তঃগাঁথনিমূলক বিভিন্ন ধৰণৰ কাৰ্য হৈ আছে। এনেকুৱা এক আধুনিক পৰিৱেশৰ সৃষ্টি হ'বলৈ গৈ থকা পৰিৱেশতো যে প্ৰকৃতিৰ লগত কেনেকৈ এই অঞ্চলৰ মানুহখিনিয়ে খাপ খাই থাকিব পাৰিছে, ইয়াৰ এক বলিষ্ঠ উদাহৰণ হ'ল মাজুলীৰ অভিযন্তা কাৰ্যালয়ৰ সমীপত থকা এই গছকেইজোপা আৰু ইয়াত থকা চৰাইকেইজনী। ভাল লাগিলে। আমি এতিয়া বাহিৰলৈ ওলাই গৈ আছোঁ। ওলাই ঘাটত উঠি কাবুলী ঘাট হৈ আমি লখিমপুৰ কেবি ৰোড হৈ আমি ঘৰমুৱা হোৱাৰ আশাৰে মাজুলীখন এৰিবলৈ আমি ওলাইছোঁ। বাই বাই মাজুলী, বাই বাই। ভাল লাগিল মাজুলী অহাৰ কাৰণে। ইমান এক প্ৰাকৃতিক আৰু মানুহৰ মাজত থকা এক সংমিশ্ৰণ আৰু প্ৰকৃতিক যেনেধৰণে তাৰ মানুহবোৰে আঁকোৱালি ইমান ভালকৈ ৰাখিছে, সেইখিনি পৰিৱেশ
পাই নিজকে সৌভাগ্য অনুভৱ কৰিছোঁ। আপোনালোকেও আহিলে নিশ্চয় সেইখিনি বস্তু চাই যাব। মই আপোনালোকক বহুখিনি বস্তু দেখুৱাব নোৱাৰিলোঁ। আপোনালোকে সেইখিনি নিজে আহিলে ভালদৰে উপভোগ কৰিব পাৰিব। মাজুলীয়ে দিয়া মোক কেইটিমান উপহাৰ টোপোলা। ভিডিঅ'টি সম্পূৰ্ণকৈ চোৱাৰ বাবে সকলোলৈ ধন্যবাদ।